নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ আগত গ্ৰ'এপৰ থ্ৰুৱেদি ষ্টক মাৰ্কেট বা মিউচুৱেল ফাণ্ডৰ থ্ৰুৱেদি আপোনালোকে আৰ্নিং কৰাই নহয় আন এক পদ্ধতিৰ সহায়ত সেই গ্ৰ'এপটোৰ ফালৰ পৰা ইনকম কৰিব পাৰিব সো এই ভিডিঅ'টোৰ লগত সম্পূৰ্ণ জড়িত থাকক মই ষ্টেপ বাই ষ্টেপ আপোনাক প্ৰুফ সহকাৰে দেখাম আৰু সেই টকাটো মই কেনেদৰে আৰ্নিং কৰিছো আৰু আপোনালোকৰ মুখৰ আগতে মই ষ্টেপ বাই ষ্টেপ দেখাম যে সেই টকাটো কেনেদৰে মই বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰিব পাৰিম সো অতি সহজ হয় আপোনালোকে এনেদৰে আৰ্নিং কৰিব পাৰিব সো বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোৱা হওক পোন প্ৰথমে আপোনালোকে ভিডিঅ'টোৰ ডেসক্ৰিপচনৰ ফালৰ পৰা আপোনালোকে গ্ৰ'এপটো ডাউনলোড কৰি লওক কাৰণ গ্ৰ'এপটো লিংক দিয়া আছে বা আপোনালোকে প্লে ষ্টৰটো গ্ৰ'এপটো পাই যাব অলৰেডি মই আপোনালোকৰ ভিডিঅ' বনাই থোৱা আছিল যে আপোনালোকক কৈছিলোঁ যে ষ্টক মাৰ্কেট বা মিউচুৱেল ফাণ্ডৰ থ্ৰুৱেদি আপোনালোকে ইনকম কৰিব পাৰিব কেনেদৰে ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখাইছিলোঁ কিন্তু বহুতে ষ্টক মাৰ্কেট বা মিউচুৱেল ফাণ্ডতো বহুতে ইনকম কৰা ষ্টাৰ্ট কৰিছে কিন্তু ষ্টক মাৰ্কেটত সহজে পইচা লগাবলৈ ভয় কৰে কাৰণ ৰিস্ক থাকে কাৰণ সব উইদাউট নলেজত আপুনি যিকোনো ফিল্ডতে আপুনি সাকসেস হ'ব নোৱাৰে কিন্তু আপুনি যদি লাহে লাহে শিকাৰ আৰম্ভ কৰে তেনে ইনকম কৰা ষ্টাৰ্ট কৰে কিন্তু বহুতে গ্ৰ'এপটো ডাউনলোড কৰিছিলে ডাউনলোড কৰাৰ ফলত আজি মই কম যে আপোনালোকে আন এক পদ্ধতিৰ সহায়ত আপোনালোকে ইনকম কৰিব পাৰে পাৰ ডে আপুনি 500 বা 200 টকা 300 টকা পৰ্যন্ত আপোনালোকে ইনকম কৰা অতি সহজ মই আপোনাৰ প্ৰুফ সহায়ক দেখাম লগতে আপোনালোকে বেংকৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দেখাম যে মই সেই বেলেন্সটো পাইছো চাওক কেনেদৰে আপুনিও পাব পাৰে সো প্ৰথমতে মই ইয়াত ক্লিক কৰিলো চাওক ইয়াত এটা অপচন আছে ৰেফাৰ এণ্ড আৰ্ন সো এই এপটো আপোনালোকে যদি খুলিলে তেনে ৰেফাৰ কৰিব পাৰে ইনভাইট ভাই হোৱাটছআপত কৰিব পাৰে বা শ্বেয়াৰ ইনভাইট লিংক আপুনি সোশ্যাল মিডিয়াৰ যিকোনো প্লেটফৰ্মৰ জৰিয়তে আপুনি শ্বেয়াৰ কৰিব পাৰে তেওঁ যদি এই এপটো ডাউনলোড কৰে আপোনাৰ লিংকৰ থ্ৰুদি তেন্তে তেওঁ একাউণ্টটো সেটআপ কৰাৰ লগে লগে আপুনি 100 रुपीस পাব সো ইয়াত প্ৰুফ হৈ আছে যে কিমান মই আৰ্ন কৰিছো 100 আৰু এইখিনি পইচা পাম যেতিয়া একাউণ্টটো সেটআপ হোৱাৰ পিছত ভেৰিফাই হয় সো সেইদিনা কৰিছে স্বপ্নালী বৰা বুলি এগৰাকী কৰিছে তেওঁ 7 ফেব্ৰুৱাৰী 2023 ত কৰিছে মই 100 रुपीस পাই গৈছো ইয়াত প্ৰুফ সহকাৰে আছে এটো সব ভৰত দুৱাৰা সাইন আপ কৰিছে তেওঁ সাইন আপ কৰাৰ ফলত মোৰ একাউণ্টত 100 रुपीस ক্ৰেডিট হৈছে আৰু এই পইচাটো বৰ্তমান মই প্ৰুফ সহকাৰে দেখাইছো এই পইচাটো ক'ত আহিছে এই 207 ফেব্ৰুৱাৰীত যি পইচা 200 টকা পালো সেই পইচাটো আছে আপুনি চক গ্ৰো বেলেন্সত মোৰ 200 रुपीस এড হৈ আছে গতে এই পইচাটো মই আপোনাক উইথড্ৰ কৰি দেখাম চক এই উইথড্ৰ কৰিবলৈ মই ইয়াত গুছি গলো চক ইয়াত চক ওপেনিং বেলেন্স 200 সো বেলেন্স अवेलेबल 200 হৈ আছে সো মই এই 200 টো মই আপোনালোকক উইথড্ৰ কৰি দিম সো মই ইয়াত 200 মাৰি দিলো 200 মাৰি দিয়া লগে মই যোনটো একাউণ্টত কৰো মই উইথড্ৰ মাৰি দিম সো মই পিন ডালি দিলো অলপ ওয়েট কৰো চাওক উইথড্ৰ ৰিকুৱেষ্ট প্লেসড ট্ৰেক সো মোৰ পইচাটো অলৰেডি উইথড্ৰ হৈ গৈছে গতিকে অনতি পলমে মোৰ একাউণ্টত সোমাই যাব সো এনেদৰে আপুনি ইনকম কৰিব পাৰে প্ৰথম কথাটো হ'ল মই অলৰেডি গ্ৰো বেলেন্সটোত যিমান 200 रुपीस আছিল হেতু মই উইথড্ৰ কৰি দিয়া লগে ইয়াত 0 হৈ গ'ল আৰু এনেদৰে মই ৰেফাৰ এণ্ড আৰ্ন কৰিব কাৰণে পুনৰ মই ইয়াত গৈ ইনভাইট ভাই হোৱাটছআপতো কৰিব শ্বেয়াৰ লিংকৰ থ্ৰুদি মই শ্বেয়াৰ কৰিব পাৰো সো আপোনালোকে শ্বেয়াৰ কৰা ষ্টাৰ্ট কৰক আৰ্ন কৰা ষ্টাৰ্ট কৰক আপোনালোকে যদি মিউচুৱেল ফাণ্ড বা ষ্টক মাৰ্কেটত পইচা লগোৱা নাছিল আপোনাৰ ৰেফাৰ কৰিও আপুনি আৰ্নিং কৰিব পাৰে সো মই ভাবিলো আপোনালোকক যাতে আৰ্নিং প্ৰচিডিউৰ বা আৰ্নিং কৰিব পৰা কিছুমান প্ৰসেছ কওঁ যাতে আপুনি আৰ্ন কৰিব পাৰে সো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো অলৰেডি যদি আপোনালোকে এতিয়ালৈও আপুনি গ্ৰ'এপটো ডাউনলোড কৰা নাই তেন্তে আপোনালোকে প্লে লিষ্টৰ বা মোৰ ডেসক্ৰিপচনৰ ফালৰ পৰা আপোনালোকে ডাউনলোড কৰক ডাউনলোড কৰাৰ লগে লগে আপোনালোকৰ যদি কিবা একাউণ্ট সেটআপ কৰাত প্ৰবলেম হৈ যায় তেন্তে আপোনালোকে মোক মেইল কৰিব পাৰে বা মোক কন্টেক্ট কৰিব পাৰে মই আপোনালোকক অতি সোনকালে আপোনালোকক প্ৰবলেমটো সলিউশন দিবলৈ যত্ন কৰিম লাভ ইউ অল